পথাৰৰ পৰা আহি চিধাই কোৰখন হাতত ল'লোঁ আৰু এইকণ অকণমান কোৰ মাৰি ল'লোঁ। ভাবিলোঁ কিবা শাকৰ গুটি এটাকে দিব পাৰিম, সেইবাবে কোৰ মাৰি লৈছোঁ। আগতে কোৰ মাৰি থোৱা আছিলে, অলপ কোৰ নহয় চাবোনেৰেহে মাটিখিনি কোমল কৰি ৰখা হৈছিলে। চাবোল নেমাৰিলে আমাৰ ইয়াত নহ'বই, মানে ইমানে টান মাটি নহয়, তলত কোৰ মাৰিলেই শিলেই ওলায়। মই সেইকাৰণে হ'লেও মই অকণমান কোৰ মাৰি লৈ পেলাই সাৰো ছটিয়াই থৈ আছিলে, সেইকাৰণে এইখিনি অকণমান কোৰ মাৰি লৈছোঁ। আমাৰ এডোখৰত মাটিবোৰ ইমানেই শুকান যে একো কৰিবই নোৱাৰি। সেইকাৰণে দেউতাহঁতে আগতে বহুত কিবাকিবি খেতি কৰিলে হেনো, একো ফলেই নাপালে, সেইবাবে নকৰা হৈ থাকিলে, আমনি পালেগৈ। আৰু এইফালে চাওকচোন, এইফালে কোৰ মাৰি লওঁতে ইমান ডাঙৰ ডাঙৰ শিল ওলালে। শিলখিনি আকৌ বেলেগত গোটাই গৈছোঁ, আকৌ কিবা কামত আহিব। এইফালে আকৌ আমাৰ চব্জি বজাৰতহে পায়, মানে বজাৰৰ পৰা আনিলেহে হয়। আমাৰ ঘৰত কৰিবলৈ একোৱেই কৰি খাবলৈ মানে একো নহয়েই এইকণত। সেইকাৰণে বহুত চেষ্টা কৰি এইকণত এইবাৰ বোলো ভালকৈ খেতিটো আৰম্ভ কৰিম। সেইকাৰণে ভাবিলোঁ কোৰখনি মাৰি লৈছোঁ। তাৰপিছত এইখিনিতে কিবাকিবি অলপমান দিম, দিলেও খুব লাগি থাকিব লাগিব, একেৰাহে পানী লাগিব। ইমানেই শুকান ঠাই, মানে পাহাৰো নহয় জানো, আমাৰ ওচৰতে পাহাৰখন আছে। সেইকাৰণেই নেকি ইমানকৈ শুকান হৈ যায় ঠাইবোৰ, একো কৰিবই নোৱাৰি। এইফালে আমাৰ ঘৰটো বহুত ওখত আছে, সেইকাৰণে পানী দিয়ে থাকিব লাগিব। পানী দি দিওঁ আমনি লাগি যায়গৈ। হ'লেও ভাবিছোঁ যেনে তেনে কিবা অকণমান কৰি লওঁ, মানে এনেই মনটোকে ভাল লাগিব কিবা এটা কৰি ল'লে। এইফালে সাৰ ছটিয়াই দিয়া থোৱা আছিলে, সাৰখিনি বেছি হৈ আছিলে, অলপমান কমাই লৈছোঁ সাৰখিনি। তাৰপিছতে এইফালে মই অকণমান সাৰি দিছোঁ, বাঁহপাত পৰি আছে যিহেতু। বাঁহপাতখিনি খেতিৰ কাৰণে ভাল নহয়, আন পাত হ'লে মানে ভালেই বাৰু, বেলেগ পাত হ'লে। খালি বাঁহপাতটো খেতিৰ কাৰণে ইমান ভাল নহয়, সোনকালে নপচে যে, সেইকাৰণে অলপ সাৰি লৈ ধুনীয়াকৈ সমান কৰি লৈছোঁ ঠাইখিনি ধুনীয়াকৈ সমান কৰি লৈছোঁ। সমান কৰি লোৱাৰ পিছতে আমি কিবাকিবি গুটি কেইটামান দিম, কিবাকিবি মানে বহুত গুটি নাই অনা, আনিবলৈকে আছে, কিন্তু ঠাইখিনি ধুনীয়াকৈ উলিয়াই লৈছোঁ। আৰু ঠাইখিনি ধুনীয়া সমান কৰা হৈ গ'ল। তাৰপিছতে এইফালে আমি গুটিখিনি মই ৰেডি কৰি ৰাখিছোঁৱেই। গুটি মানে কি, ফ্ৰেঞ্চবিনৰ গুটি কেইটামান আৰু পিঁয়াজৰ গুটি কেইটামান আনি লৈছোঁ। আৰু ধনিয়া গুটি দিয়া হ'ল, ধনিয়া গুটি গজি আছে, মই আপোনালোকক দেখাবলৈ থাকি গ'ল। এইফালে ইয়াত ফ্ৰেঞ্চবিনৰ গুটি কেইটামান লৈ লৈছোঁ। চাওকচোন, ঢেৰকৈ নাই দিয়া, কিন্তু হয়নে নহয় কি বা হয়, মোৰ তাকে চিন্তা লাগি আছে। এইফালে প্ৰথমবাৰ দিছোঁ বুলি ক'লেও বেয়া নহ'ব, আগতে এবাৰ দিছিলোঁ, কিন্তু মূলা আৰু লাই দিছিলোঁ, লাইৰ তলত পোকে ধৰিলে, সেইকাৰণে একো দিবলৈ মন নোযোৱা হ'ল। সেইকাৰণে ভাবিলোঁ এবাৰ ফ্ৰেঞ্চবিনকে দি দিওঁ, ফ্ৰেঞ্চবিন কেনেকুৱা হয়নো চাব লাগিব। এইফালে আমাৰ দেখিছেনে, ইমান ওখ ঠাই, শুকান দেখিছেই নহয় আপোনালোকে, এয়া ওখ ঠাই আমাৰ ঠাইকণ। তাৰপিছতে এইফালে তাতে আকৌ ওচৰতে এজোপা ইমান ডাঙৰ গছ এজোপা আছে, গছজোপায়ো পানী টানে, সেইকাৰণেও শুকান হৈ থাকে। তাৰপিছতে এইফালে চাওকচোন, এইজোপা মই নেমু ৰুইছিলোঁ, ইমান ধুনীয়াকৈ হৈছে। নেমুজোপা অহা বছৰতে লাগিবই পাৰে দেই, এজোপা মই গহপুৰৰ পৰা নাই। আজিলৈ ভিডিঅ'টো ইমান